Hey guys, welcome to Sadesh vlog, and this is Huzai railway gate. Railway station. Now we are going to Siloni, Karbi Anglong guys. Road cross no entry asil guys. আৰু আমি এতিয়া আহি পালো হুজাই টাউনৰ মেইন ৰাস্তাৰ মাজত আহি পালো ইয়া look guys, this is Huzai town. আমি গৈ থাকিলে নহব না, গাড়ীত খানা খুৱাব লাগিব। খানা খুৱাই দিলো আমি 800 টকা। এতিয়া বিন্দাস যাব পাৰিম। এইয়া ভৰাই দিলো, এতিয়া বিন্দাস। হাহা, ৱেলকাম টু নীলবাগান গাইজ। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ নীলবাগানত খালী এনেতো পুৰা ভিৰ হৈ থাকে ইয়াত। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ খালী এইটোৱেই নাই। হাইৱেৰ কিনাৰে গৈ আছোঁ এতিয়া আমি। কি হ'ল ঘাট ৰোড, আমি নাযাওঁ চিধা। ফাইনেলি গাইজ আহি পাই গ'লো হাইৱে। এইটো পাহাৰ দেখিছেনে? এই পাহাৰ কিনাৰে যাম এতিয়া গাইজ। তো চলো লেটছ গো। আমি এতিয়া ক'ত আহি পালোঁ নাজানো, দবকা হ'বলৈ চাগে। আমি কিন্তু ইয়াৰ ফালৰ পৰা ৰাইট চাইড হৈ যাম। আমি এইফালে চিধা নাযাওঁ, চিধা গ'লে নগাঁও পাম। এতিয়া আমি যাম এইফালে ৰাইট চাইড হৈ। কিন্তু পুৰা মজা পোজ দিছে দে। ঘুমাইখিনি উঠাই লওঁ ফটোটো। ভিউটো মজা লাগিছে। ভিউ কেনে লাগিছে? মজা লাগিছে মজা ন? অলপ বহি ল'ম, ভৰি চুৰি বিষাই গ'ল। হ'ব দে আৰু ইয়াত বেছি দেখা দিলে নাপাওঁ, যাব লাগিব। হাতী গাইছ, দেখছো হাতী। ইয়াৰ ভৰি বিষ মই গম পালোঁ, ৰখিব লাগিব ক'ৰবাত। ছোৱালী গাইছ, দকমকাৰ গাভৰু ছোৱালী হয় গাইছ এইকেইটা চব। ধুনীয়া আছে কিন্তু। আৰে ইয়াৰ আৰু বহুত দূৰত যাব লাগিব দেখোন। তো গাইছ, এইটো জেগাটোৰ নাম হৈছে লৰিং টিপি, কাৰণ মই ইয়াতে PM মোদী চাহাব আহিছিলে গাইছ। ইয়াত মই PM মোদী চাহাব চাবলৈ এইটো পথাৰেদি পূৰা দৌৰি গৈছিলোঁ PM মোদী চাবলৈ। ভাগৰ লাগি গ'ল গাইছ। আজি বকুলীয়াৰ কি ৰুকাচন কলেজ নে কি কয় দেখিলোঁ গাইছ প্ৰথমবাৰৰ কাৰণে, ভাল লাগিলে। ৱেলকাম টু চিলনি। ৱেলকাম ব্ৰ। ৱেলকাম। আৰু গাইছ ফাইনেলি ৰুম পাই গ'লোঁ। পূৰা ভাগৰ গাইছ, 130 কিলোমিটাৰ বাইকত উঠি আহিছোঁ গাইছ। পূৰা ভাগৰ লাগি গ'ল।
আৰু গাইছ আমাৰ ৰুমৰ বাহিৰৰ নাজাৰাটো চাই লওক ধুনীয়া লাগিছে এই পাছফালে নদী বৈ গৈ আছে মজা কিন্তু পুৰা পিকনিক প্লেচ দেই মজা 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 wow this is মজা গাইছ আমাৰ ৰুমৰ পিছফালে চাওক গাইছ নদী কি যে মজা